নমস্কাৰ। আমি অসমৰ ইতিহাসৰ কিছুমান প্ৰশ্ন উত্তৰ কৰি আছিলোঁ। আহক আজি আমি শিকোঁ ২৭ নম্বৰ প্ৰশ্ন। চকুৰুভেটি বুৰঞ্জীৰ ৰচক কোন? উত্তৰ নুমলী বৰগোহাঁই। প্ৰশ্ন নম্বৰ ২৮। মোগলসকলে অসম আক্ৰমণ কিমানবাৰ কৰিছিল? উত্তৰ ১৭ বাৰ। প্ৰশ্ন নম্বৰ ২৯। মানৰ প্ৰথম অসম আক্ৰমণ কেতিয়া হৈছিল? ১৮১৭ খ্ৰীষ্টাব্দত। প্ৰশ্ন নম্বৰ ৩০। অসমলৈ মান কোনে আনিছিল? উত্তৰ বদন বৰফুকনে। প্ৰশ্ন নম্বৰ ৩১। দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি আছিল? উত্তৰ চুহুংমুং। দিহিং নদীৰ পাৰত ৰাজধানী প্ৰতিষ্ঠা কৰাৰ বাবে তেখেতৰ নাম দিহিঙীয়া ৰজা হৈছিল। প্ৰশ্ন নম্বৰ ৩২। খুৰা ৰজা বুলি কাক জনা যায়? উত্তৰ চুকাংফা। প্ৰশ্ন নম্বৰ ৩৩। ভগোনীয়া ৰজা বুলি কাক জনা যায়? উত্তৰ জয়ধ্বজ সিংহ। প্ৰশ্ন নম্বৰ ৩৪। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। প্ৰশ্ন নম্বৰ ৩৫। কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজনৰ নাম কি আছিল? উত্তৰ ভগদত্ত। আৰু ৰজা ভগদত্তই কৌৰৱৰ পক্ষৰ হৈ যুদ্ধত অংশগ্ৰহণ কৰিছিল। ধন্যবাদ।